হাই গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল সকলোকে আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই মোৰ খুৰা ঘৰত যাব লৈছোঁ। খুৰাহঁতৰ ঘৰত আজি কীৰ্তন আছে। চাবি এইটো নি এতিয়া ক'ত যাবা? ক'ত যাবা? কেমেৰালৈ চাই পেলাই কোৱা। কেমেৰালৈ চাই পেলাই কোৱা ক'ত যাবা? অ'কে। এয়া কুন্দুলিৰ ডাল, এইটো খুৰা ঘৰলৈ লৈ যায় বোলে দেউতাই। তাত আমাৰ এটা কম্পাউণ্ডতে দুটা ঘৰ আছে। এই ঘৰটো যে দেখিছে এইটো আমাৰ পুৰণা ঘৰ, য'ত আমি ডাঙৰ হৈছিলোঁ। এতিয়া RCC নতুন ঘৰ বনালে, তাত আমি আছোঁ। আমাৰ ঘৰৰ পৰা খুৰাহঁতৰ ঘৰলৈ মাজৰ মেইন ৰাস্তা দি যোৱা নাই, আমি ভিতৰ ৰাস্তা দি গৈ আছোঁ। আৰু আমাৰ ঘৰৰ পৰা খুৰাহঁতৰলৈ গাড়ীত গ'লে 5 মিনিট লাগে। সেয়া আমি গৈ আছোঁ। এই পাবলৈ হৈছিলেই। এইফালে আকৌ দোকানত গৈ দেউতা কিবা কিনি আনিবলৈ। বেটা কীৰ্তন আছে যে সেইকাৰণে মেখেলা চাদৰ পিন্ধি লৈছোঁ। কাংকান আৰু ভাইটি কুলুৰ কাৰণে মই মাজা অৰিঅ' বিস্কুট খাই ভাল পাই এইকেইটা লৈ লৈছোঁ। খুৰা ঘৰত গৈ পায়ে আমি সেৱা ল'লোঁ। খুৰা ঘৰলৈ আহিলোঁ। খুৰা ঘৰত আইতাও আহি আছে। আইতা ইয়াত নাথাকে, আমাৰ ঘাই ঘৰ থাকে। এয়া হৈছে মোৰ য়ায় মানে আইতা, মানে মোৰ দেউতাৰ মাক। য়ায় হাই এইগৰাকীয়ে মোৰ য়ায়, মোৰ দেউতাৰ মাক। মোৰ দেউতাৰ 3জন ভাই ককাই। মোৰ দেউতাই চবতছে ডাঙৰ আৰু ইয়ালৈ অহাজন সৰু। য়ায়ে মাজু খুৰাৰ লগত থাকে। য়ায় আহিছে সৰু খুৰাৰ ঘৰলৈ। এতিয়া কীৰ্তন সমাপ্ত হৈ গ'ল, প্ৰসাদ বিতৰণি কৰিছে। মা ভাগৰ পায়স নাই, মোৰ ভাগত পায়স আছে, য়ায়ৰ ভাগত আছে, ৰাজা ভাগত আছে। গাইছ এয়া মোৰ ভাইটি হয়, মোৰ মাজু খুৰাৰ ল'ৰা। প্ৰসাদত আছে খিচিৰি, এফালে মিক্স ভেজ আৰু চাটনি, পাপৰো আছিলে, পাপৰটো খাই দিলোঁ। কীৰ্তন পাঠ শেষ হৈ গ'ল। এতিয়া বিদায় সভা পাতি আছে। সৰু খুৰা, এয়া খুৰী। খুৰা খুৰী ইয়াত নাথাকে, আজি এইকেইদিন আহিছে কাৰণে সকাম পাতিছে, সেইকাৰণে গড়বিলাক অলপ চেটাতে সমাপ্ত কৰোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড